শিক্ষা মন্দিৰত ভক্তৰ সমাগম ৰাতিৰ পৰিৱেশ যিহেতু পূজা ৰাতিৰ পৰা আৰম্ভ হয় গতিকে আপোনালোকক ৰাতিৰ পৰিৱেশ অকণমান দেখুৱাবৰ কাৰণে যত্ন কৰিছোঁ দিনে ৰাতিয়ে এনেকৈ দুদিন মানুহৰ ভিৰ বহুত হয় নমস্কাৰ মই পিকুমণি আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল পিকুমণি এণ্ড ফেচবুক পেজ পিকুমণিলৈ স্বাগতম জনাইছোঁ আজি মোৰ ডে 12 ভিডিঅ'লৈ পুনৰবাৰ আপোনালোক সকলোকে মই স্বাগতম জনাইছোঁ আজি আপোনালোক এটি বিশেষ জাগ্ৰত মন্দিৰৰ কথা মই ক'ব বিচাৰিম এই মন্দিৰভাগ কিয় জাগ্ৰত ক'ত আছে কেতিয়া পূজা অৰ্চনা কৰা হয় গোটেই কথাখিনি অকণমান আপোনালোকক মই অৱগত কৰিব বিচাৰিম তাৰ আগতে কেইটামান ক্লিপ আপোনালোকলৈ মই আগবঢ়াব বিচাৰিছোঁ আৰু এই মন্দিৰভাগ আছে আমাৰ শিৱসাগৰ নগৰ পশ্চিম পানীদিহিং অন্তৰ্গত ককিলামাৰী পানীদিহিঙত এই মন্দিৰভাগ আছে এই মন্দিৰভাগটিৰ নাম হৈছে শ্ৰী শ্ৰী গৰখীয়া মন্দিৰ আৰু এই মন্দিৰভাগৰ পূজা অৰ্চনাৰ দিন আমাৰ 3 মাৰ্চ সন্ধিয়া 7 বজাৰ পৰা 4 মাৰ্চ পুৱা 10 বজালৈকে পূজা অৰ্চনাৰ কাম চলিব আৰু এই মন্দিৰভাগ বিশেষকৈ আমাৰ লোকবিশ্বাস মতে যিসকল সন্তানহীন তেওঁলোকে সন্তান প্ৰাপ্তিৰ বাবে এই মন্দিৰভাগত আপোনালোকে সন্তান প্ৰাপ্তিৰ বাবে পূজা আগবঢ়াব পাৰে ইয়াৰ কিছুমান নীতি নিয়ম আছে আপোনালোকক মই কাৰ্ডখন আগবঢ়াম কাৰ্ডখনত ফোন নাম্বাৰ আছে দুটা ফোন নাম্বাৰ এই ফোন নাম্বাৰত আপোনালোকে ফোন কৰি ইয়াৰ নীতি নিয়মসমূহ জানিব পাৰিব কি ধৰণে আপোনালোকে নীতি নিয়মসমূহ পালন কৰিব পাৰে এই মন্দিৰভাগে হৈছে জাগ্ৰত মন্দিৰভাগ আপোনালোকক দেখুৱাইছোঁ তাত কিছু নীতি নিয়ম থাকে এই কথাখিনি আপোনালোকে জানিব পাৰিব মই কাৰ্ডখন আপোনালোকলৈ আগবঢ়াম তাত ফোন নাম্বাৰ দিয়া আছে আপোনালোকে বিতংভাৱে কেনেধৰণে যিসকল সন্তানহীন তেওঁলোকে সন্তান প্ৰাপ্তিৰ কাৰণে তাত যোগাযোগ কৰি পেলাই কি ধৰণে প্ৰাৰ্থনা বা পূজা বা শৰাই আগবঢ়াব লাগে সেই কথাখিনি আপোনালোকে ফোন নাম্বাৰটোত লৈ পেলাই আপোনালোকে তেওঁলোকক যোগাযোগ কৰিব পাৰিব তাৰ গোটেই বিষয়বস্তু আপোনালোকক তেওঁলোকে জনাই দিব এই মন্দিৰভাগৰ পূজা সময়খিনি মই পুনৰ আপোনালোকক জনাইছোঁ 3 মাৰ্চ সন্ধিয়া 7 বজাৰ পৰা ৰাতিপুৱা 4 মাৰ্চ 10 বজালৈকে পূজা কাম চলিব আৰু এই মন্দিৰভাগ আছে আমাৰ ককিলামাৰী পানী বহুত ভক্ত আমাৰ ভিৰ হয় গতিকে যিসকল আপোনালোকে আহিব বিচাৰে আহিব পাৰে আৰু তাত আপোনালোকে যদি যাবলৈ অসুবিধা পায় আমাৰ ডিমৰ পৰা নিতাই পুখুৰী ৰোড হয় তাৰ পৰা সকলো মানুহে জানে গৰখীয়া মন্দিৰলৈ কেনেকৈ যায় আপোনালোকে তাত সুধিব পাৰিব যিসকলে সেই ৰাস্তাটো চিনি নাপায় বা যিসকলে কেতিয়াও আহি পোৱা নাই আপোনালোকে তেনেকৈ জানিব পাৰিব মন্দিৰৰ কিছু দৃশ্যাংশ আপোনালোকক মই আগবঢ়াব বিচাৰিম মন্দিৰত পূৰ্ণৰূপে কিছুমান কাম চলি আছে বিশেষকৈ তাত দুদিনীয়াকৈ মেলাও চলে আৰু মন্দিৰৰ কিছু চাফ চিকুণৰ কামো চলি আছে যিসকলে মনৰ পৰা আশা কৰি যি ধৰণে প্ৰাৰ্থনা আগবঢ়ায় তেওঁলোকে তেনেধৰণে তাত মনৰ আশা পূৰ্ণ হয় গতিকে লোকবিশ্বাস মতে বিশেষকৈ মই পুনৰবাৰ আপোনালোকৰ কথাখিনি অৱগত কৰিছোঁ যিসকল সন্তানহীন তেওঁলোকে সন্তান প্ৰাপ্তিৰ বাবে তাত পূজা অৰ্চনা শৰাই আগবঢ়ালে তেওঁলোকে সন্তান প্ৰাপ্তি হয় লোকবিশ্বাসত আমাৰ সেই কথাখিনি ৭৪ বছৰ এবাৰ ভৰি দিছেহি ৭৪তম দৌল উৎসৱ উদযাপন গতিকে আপোনালোকে আহিব আপোনালোকৰ মনোকামনা পূৰ্ণৰ বাবে আমাৰ গৰখীয়া মন্দিৰ শ্ৰী শ্ৰী গৰখীয়া মন্দিৰত আপোনালোকে আপোনালোকৰ মনৰ পূৰ্ণতা আপোনালোকে পাবৰ কাৰণে প্ৰাৰ্থনা আগবঢ়াব পাৰে গতিকে মন্দিৰৰ কিছুমান দৃশ্যাংশ আপোনালোকক মই আগবঢ়াব বিচাৰিম আৰু যিসকলে আহিব বিচাৰে আপোনালোকে আহিব আপোনালোকৰ মনোকামনা পূৰ্ণ কৰিবৰ কাৰণে আপোনালোকে শ্ৰী শ্ৰী গৰখীয়া মন্দিৰত আপোনালোকে পূজা আগবঢ়াব পাৰে ধাইমাও পুখুৰীপাৰত থকা এই মন্দিৰভাগেই হৈছে গৰখীয়া মন্দিৰ খুব জাগ্ৰত মন্দিৰ যি মন্দিৰভাগৰ কথা আপোনালোকক মই কৈ আহিছোঁ অকণমান মন্দিৰভাগ আপোনালোকক মই দেখুৱাব বিচাৰিছোঁ এয়া ৰাইজে আহিছে পূৰ্ণগতিত কাম চাৰিওফালে চলি আছে পুখুৰীৰ চাৰিওফালে বাঁহেৰে বেৰা দিছে যাতেই ভৰি হাত ধুবলৈ যাওঁতে কোনো পিছলি নপৰে তাৰ প্ৰতি লক্ষ্য ৰাখি আৰু মন্দিৰৰ চাৰিওভাগটো পুনৰবাৰ আপোনালোকক মই দেখুৱাবলৈ যত্ন কৰিছোঁ বতৰ যিহেতু ডাৱৰীয়া কেমেৰাটো অকণমান আপোনালোকে অলপমান ডাৱৰীয়া দেখা পাইছে ডাৱৰীয়া বতৰৰ কাৰণে কেমেৰাত যিমানখিনি ভালকৈ আপোনালোকক মই দেখুৱাবলৈ যত্ন কৰিছোঁ ইমানখিনি পৰা নাই আৰু মন্দিৰভাগ পুনৰবাৰ আপোনালোকক মই দেখুৱাবলৈ যত্ন কৰিছোঁ যথেষ্ট ডাঙৰ যিহেতু ইয়াত গোটেই ৰাতি নাম কীৰ্তন চলে ইয়াত পূজা অৰ্চনা গোটেই ৰাতি চলে গতিকে ৰাইজে এই মন্দিৰভাগৰ ডাঙৰ ঘৰটোতে থাকি ইয়াত পূজা অৰ্চনা প্ৰাৰ্থনা শৰাই চলি থাকে আৰু পৰিৱেশটো অকণমান আপোনালোকক মই দেখুৱাবলৈ যত্ন কৰিছোঁ ৰাইজে পূৰ্ণগতিত কাম এনেধৰণে চলাই আছে যিহেতু আমাৰ দিন ওচৰ চাপিছেহি আপোনালোকক অকণমান মই ভিতৰলৈ লৈ যাব বিচাৰোঁ এই গেটৰ পৰা আপোনালোকে সোমাই গৈ শ্ৰী শ্ৰী শ্ৰীকৃষ্ণক আপোনালোকে পূজা অৰ্চনা কৰি আপোনালোকৰ মনৰ আশা পূৰ্ণতা পাবৰ কাৰণে আপোনালোকে প্ৰাৰ্থনা আগবঢ়াব পাৰে শৰাই আগবঢ়াব পাৰে আপোনালোকক ভিতৰ চোৱা অকণমান মই দেখুৱাব বিচাৰিছোঁ এয়া গোটেই পুখুৰী পাৰটো এনেকৈ বাঁহেৰে বেৰ দিয়া আছে ৰাইজে এতিয়া পূৰ্ণগতিত কাম চলাই আছে আৰু পুনৰবাৰ আপোনালোকক মই পুখুৰী পাৰটো দেখুৱাব বিচাৰিছোঁ যিহেতু বতৰ খুব ডাৱৰীয়া গতিকে আপোনালোকক সেই ডাৱৰীয়া বতৰতে অকণমান মই পৰিৱেশটো দেখুৱাবৰ কাৰণে যত্ন কৰিছোঁ খুব পবিত্ৰ স্থান ইয়াত আহি আপোনালোকে প্ৰাপ্তি অনুভৱ কৰিব আৰু প্ৰাপ্তি পায়ে ইয়াত অহাৰ লগে লগে খুব ভাল পৰিৱেশ এটা পবিত্ৰ স্থান এটা আপোনালোকে এনেকৈ আহি সোমাই আহিব লাগিব এই গেটেদি গৰখীয়া মন্দিৰলৈ
এভাগে হৈছে আমাৰ খুব জাগ্ৰত মন্দিৰভাগ গৰখীয়া শ্ৰী শ্ৰী গৰখীয়া মন্দিৰ। যিসকল সন্তানহীন তেওঁলোকে সন্তান প্ৰাপ্তিৰ বাবে ইয়াত প্ৰাৰ্থনা কৰি আপোনালোকৰ আশা পূৰ্ণতা পাবৰ কাৰণে শ্ৰী শ্ৰী শ্ৰীকৃষ্ণক আপোনালোকে প্ৰাৰ্থনা পূজা শৰাই আগবঢ়াব পাৰে। আৰু ইয়াৰ নীতি নিয়ম কিছু থাকে, সেই নীতি নিয়মসমূহ জানিবৰ কাৰণে মই একেবাৰে শেষত কাৰ্ডখন আপোনালোকলৈ আগবঢ়াম। তাত 2টা ফোন নম্বৰ আছে, আপোনালোকে ফোন কৰি কথাবিলাক জানিব পাৰিব। আৰু মেলাৰ ভিতৰলৈ অকণমান আপোনালোকক লৈ যাব বিচাৰিম, যিহেতু ইয়াতে আমাৰ মেলা দুদিনীয়াকৈ বহিব। গতিকে মেলাৰ দোকানসমূহৰ কাৰণে পূৰ্ণগতিত কাম চলিছে, ইতিমধ্যেই কাম শেষেই হৈছে। অকণমান আপোনালোকক ভিতৰলৈ লৈ গৈ মেলাৰ পৰিৱেশখিনিও দেখুৱাব বিচাৰিম। এয়া হৈছে ইয়াতে বহিব মেলা, আপোনালোকক পৰিৱেশখিনি অকণমান দেখুৱাব বিচাৰিছোঁ। আৰু পুনৰ এই এলেকাটো আছে আমাৰ পানীদিহিং ককিলামাৰী পানীদিহিং শিৱসাগৰ নগৰ পানীদিহিং অন্তৰ্গত ককিলামাৰীত আছে এই মন্দিৰভাগ। আৰু একেবাৰে শেষলৈ মই কাৰ্ডখন আপোনালোকক আগবঢ়াইছোঁ। তাত 2টা ফোন নম্বৰ আছে, আপোনালোকে ফোন নম্বৰটো ফোন কৰি কথাখিনি আপোনালোকে জানিব পাৰিব, আপোনালোকে বুজিব পাৰিব। এই কাৰ্ডখনত থকা 2টা ফোন নম্বৰত আপোনালোকে ফোন কৰি গোটেই বিষয়বস্তুসমূহ জানিব পাৰিব। আপোনালোকক মই কাৰ্ডখন আগবঢ়ালোঁ। আজিলৈ ভিডিঅ'টো মই ইমানতে সামৰোঁ, পুনৰ আন এটি ভিডিঅ'ত লগ পাম।